আজি আবৃত্তিৰ বাবে বাছি লৈছো এটি স্বৰচিত কবিতা বৈধব্যৰ উচুপনি। এয়া আজি অৱশেষত তুলি ললো হাতত কলম। সকলোৱে কয় লিখাচোন কিবা এটা, ভাবি থাকো নীৰৱ চিহ্ন। নাই অৱশেষত হৈ নুঠেগৈ। তুমিওতো কৈছিলা লিখাচোন তোমাৰ জীৱনটোৰ ওপৰতে। সদায় প্ৰতিধ্বনি হৈ থাকে অন্তৰৰ নিভৃত কোণত তোমাৰ সেই মৰম সনা আবদাৰ। কলমটো যেন মোৰ বাবে বিশাল কাঁইটহে, তথাপি আৰম্ভ কৰিছো মোৰ নতুন যাত্ৰা। কিন্তু বিষয় বৈধব্য মোৰ বাবে যেন এতিয়া ইয়াতকৈ উত্তম বিষয় একোৱেই নাই। দিবা ৰাতি শয়নে সপোনে খেদি লৈ ফুৰে এই বৈধব্যৰ ভূতে। জানা তুমি যোৱাৰে পৰা মই হৈ থকা নাই। মোৰ মন গহনত এটা অচিন ৰোগে শিপাইছেহি। পাহৰি যাওঁ নিজৰেই অস্তিত্ব, দিন বাৰ তাৰিখ। জানা মই আজিকালি ধৰ্মীয় কামত নলওঁ আগভাগ। ভয় হয় জানোচা কোনোবাই কাৰোবাক ফুচ ফুচাই কয় নালাগে তেওঁ তুমিয়েই যোৱা। মনত এক অজান সংশয় জানোচা হয় অমংগল গৃহস্থীৰ কিবা। জানোচা মোৰ বৈধব্যৰ বগা সাজে ঢাকি পেলাই তেওঁকো তোমাক বগা কাপোৰে ঢাকি দিয়াৰ দৰে। নামৰ প্ৰসাদো নিবিলাও দিয়া, প্ৰসাদ যদি হৈ উঠে কাৰোবাৰ বাবে গৰল। নবহো দিয়া বন্তিৰ সন্মুখত, কি জানিবা উকা কৰি যায় আনৰো কপাল। তুলনি বিয়াতো নলওঁ দেই কলাই কোলা। জানোচা কইনাৰ গৰ্ভও উকা হৈ ৰয় মোৰ কপালখনৰ দৰেই সুদূৰ ভৱিষ্যতে। বৰ বিয়াতো নোলোৱাও দিয়া দৰা কইনা, যদি দৰা কইনাৰো ঘটে অমংগল মোৰ পপীয়া হাতৰ পৰশ লাগি। অসুবিধা হলেও বা মন গলেও নকৰো দিয়া আনৰ পবিত্ৰ নামত ৰান্ধনি। যদি সেই সিদ্ধই মোৰ জীৱনটো বৈধব্যই সিদ্ধ কৰাৰ দৰে গৃহস্থীৰো নজ্বলাও দিয়া বন্তি সুমংগল কামনাৰে জতুৱা গৃহস্থীৰ নামত। মই যেন মোৰ আউসীৰ ঘোৰ তমসা, যি তমসাই নাখিব গৃহস্থীৰ জীৱনৰ দিপিটি। ব্ৰহ্ম পুৱাই নোলাও দেই পদূলিলৈ, জানোচা মোৰ দৰ্শনে নষ্ট কৰে কাৰোবাৰ সুমংগল যাত্ৰা। যদি ঘূৰি আহি কব লগা হয় পুৱাই পুৱাই বিধৱাৰ মুখ চাব নাপায়। মই যেন বোৰখাৰে আৱৰি লম মোৰ এই বৈধব্যৰ বগা সাজ। জানা তুমি যোৱাৰে পৰা বিহুত মই বনোৱা নাই খোলা চুপৰীয়া পিঠা। তুমি যে কৈছিলা গৰমে গৰমে খাইহে ভাল লাগে খোলা চুপৰীয়া পিঠা। যোৱা বছৰ মই বহাগৰ বিহুত আমাৰ চোতালত জুৰিবলৈ দিয়া নাছিলো বিহু গীত। তুমি যে পাগল আছিলা বিহু বুলি কলে। আৰু মাঘৰ বিহুত মেজি সজা নাছিলো ঘৰত, মেজিৰ জুইকুৰা যেন তোমাৰেই চিতা। চাব পৰা নাছিলো মই তোমাৰ চিতাৰ লেলি হানি শিখা। চাব নোৱাৰো মই মেজিৰ খাও খাও অগ্নি, যি অগ্নিয়ে যেন ছাৰখাৰ কৰি নিব মোৰ সমস্ত দেহ মন। বাৰু থাকক দিয়া এইবোৰ মাতালামি কথা। তোমাৰ যে সেই কথা মই ৰাখিবলৈ কৰিছো চেষ্টা। তুমি যে কৈছিলা কাৰো অহিত চিন্তা নকৰিবা, মিছা কথা নকবা, পাৰিলে বিপদত আনক সহায় কৰিবা।
আৰু কাৰো অপকাৰ নকৰিবা। সেই কথাকে সাৰোগত কৰি চেষ্টা কৰিছোঁ জীৱনটো নকৈ জীয়াই থকাৰ। নিপিন্ধো দিয়া সোণৰ গহনা, তুমি যে কৈছিলা তুমি নিজেই সোণ। সোণৰ গহনাৰ প্ৰয়োজন নাই তোমাৰ। বেলিক যেনেদৰে প্ৰয়োজন নাই পোহৰৰ, অলপ বেছিকৈ কৈছিলা তুমি। তুমি যোৱা এবছৰৰ পিছত মই নিজকে মিছাকৈ সধবা সজাবলৈ কপালত লগাই লৈছিলোঁ এটি ৰঙা বিন্দি তিলক। নাজানো কিহৰ ভয়ত, নাজানো ই শুদ্ধ নে অশুদ্ধ, ভাল নে বেয়া, উচিত নে অনুচিত। মাথো সংশয়, সংশয় আৰু সংশয়। সংশয়ৰ প্ৰেতটোৱে ঘেৰি লৈ ফুৰে মোক অহৰ্নিশে। এতিয়া মোৰ এই অচিন ৰোগৰ এটাই মাথো চিকিৎসা, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ হৰিত হৰণ লয়া জিতুজন। এটাই মাথোন সাহস, কুৰুক্ষেত্ৰ ৰণত জয় হৈছিল বিধৱা কুন্তীৰে। এই হাঁহ মহৌষধে মোক লৈ যায় দূৰ দিগন্তৰ হেন্দুৰীয়া আলোকলৈ। হে হৰি মোক দাসহীন মানি ক্ষমেও কৃপাময়, ক্ষমেও কৃপাময়। ধন্যবাদ।